everyone, welcome to my channel Rice's personal channel. আৰু আজি হৈছে শুকুৰবাৰ সো মই অকমান ওলাই গৈছিলো মানে মই ট্ৰেডিং কৰিবলৈ গৈছিলো যেতি মই এদিন ট্ৰেডিং কৰা নাই আৰু অকমান ট্ৰিম কৰিলো সো হেয়া ওলাই গৈছিলো সো ভাবিলো অকমান ওলাই যাওঁ তাৰ পাছত আৰু আহিলো ঘৰ আহি পালোহি জাস্ট তাৰ পাছত বুলো আপোনালোকক বুলো ভিডিও এটা কৰোচোন সদায় যেনেকৈ কওঁ ডেইলি ভিডিও দি থাকিলে নিদিলে মনটো ভাল নালাগে আৰু সেইটো কাৰণে বুলো আপোনালোকৰ সাথে শ্বেয়াৰ কৰোঁ ভাল লাগে আপোনালোকক শ্বেয়াৰ কৰি আৰু আজি হৈছে শুকুৰবাৰ আৰু আমাৰ আজি প্ল্যান এটা আছে প্ল্যান মানে হৈছে আজি যেটো আমাৰ ইভিনিঙত প্ল্যান আছে আমাৰ আগবেলা আমি আপোনাক ভিডিও কৰা নাছিলোঁ আমাৰ বেবী এতিয়ালৈকে শুই আছে উঠাই নাই পুৰা টোপনি তাইক থৈ গৈছিলোঁ মই পাৰ্লাৰ থ্ৰেডিং কৰি মিলি এতিয়া ষ্টিল শুই আছে আৰু আমাৰ শ্ব'ৰুমখন অকণমান আগবাঢ়িছে দেই বহুতখিনি আগবাঢ়িলে জাষ্ট আপোনালোকক দেখাম বাৰু শ্ব'ৰুমটো অলৰেডি আজি লাইট হৈ গ'ল ফল চিলিং লাইট এইখিনি কাম হৈ গৈছে আৰু যেটো তাৰ ভিতৰৰ যিবোৰ ইণ্টেৰিয়ৰ হয় মানে বক্স এণ্ড অল সেইখিনি মানডিৰ পৰা ষ্টাৰ্ট কৰিব সো বৰ বেছি টাইম নালাগে আৰু গম পাইছোঁ আৰু হ'বগৈ সোনকালে ৰেণ্টত লোৱা হ'লে চাগে এতিয়ালৈকে অপেনিঙে কৰিলোঁ নিজে বনাব লগা হৈছে কাৰণে অলপ টাইম লাগিছে সো হ'বগৈ আৰু আপোনালোকক দেখাম বাৰু কিমানকণ আগবাঢ়িছে মোৰ শ্ব'ৰুমখন আপোনালোকক দেখাম বাৰু আৰু যিহেতু আজি আপোনালোককতো আমাক দেখাওঁ আমাৰ ঘৰৰ ওচৰত এখন ধাবা আছে আঙুঠা ধাবা দুবাৰকৈ খালোঁ আপোনালোকৰ ওচৰত দেখালোঁ মই সো আজি আমি আৰু এখন ধাবালৈ গৈছোঁ এইখন খালি অকণমান দূৰ হয় সেইখন হৈছে আপোনাৰ তিতাবৰ পৰেগৈ তিতাবৰ একজেক্ট প্ৰপাৰ তিতাবৰ নহয় তিতাবৰ নোপোৱা আগতে পায় আৰু এই ৰিচেণ্ট খুলিছে বৰ বেছি দিন হোৱা নাই এখন সো ভাবিলোঁ আমি সেইখনলৈ যাম আৰু এইখন নাম হৈছে খৰিচা ধাবা আমাৰ বেবী উঠি আহিলে টোপনি পাওঁ আমাৰ বেবী দেখিছে নাই শুই উঠি আহিছে তাই শুই আছিলে তাই জাষ্ট উঠি আহিলোঁ শুই উঠি আহিলে তাই যিহেতু এক্সাম হ'ব চিলেবাছ দিলে সো সেয়া উঠি আহিছে এতিয়া কি হ'ল সো এয়া অ'কে দেন মই আজি আপোনালোকক আকৌ লগ পাই আছোঁ ক'ত জানে নাই আমি যাম আবেলিকে হেৰি কি কয় খৰিচা ধাবালৈ যাম সো খৰিচা ধাবাক আপোনালোকক দেখাম তাত কি কৰিম বুলি গৈ পেলাই সো আপোনালোকক দেখাম তাতে আৰু ঠিক আছে তেতিয়াহ'লে আপোনালোকক মই লগ পাই থাকিম খৰিচা ধাবাত দেখিছে নাই পেম্পে কৰিছে তাই পানী অকণ দি লওঁগৈ খাবলৈ সো কেইদিন চাই থাকিব কি কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ ইয়াতে মোৰ শ্ব'ৰুমৰ আজি সেয়া চিলিঙৰ কাম কৰা হ'ল বাকী চব কাম হৈ গৈছে আৰু এইবোৰ চব লগোৱা হ'ল টাইলছ লগোৱা হ'ল প্লাছ পুটিন কটা হ'ল তাৰপিছত যিটো ভিতৰৰ চিলিং হয় ফল চিলিং সেইখিনিও আজি কমপ্লিট হৈ গ'ল সেয়া সো এতিয়া বাজিছে চাগে 8টা বাজিবলৈ হ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ধাবালৈ যিটো আপোনাক অকণমান আগত কৈছিলোঁ যে ধাবাখন আছে তিতাবৰ নাপাওঁতে ধাবা এখন খুলিছে নামটো খৰিচা ধাবা সো আমিতো ৰেষ্টুৰেণ্টবোৰত খাই থাকোঁ বা ধাবা খানাটো কিছু ভাল লাগে মোক ইভেন আই লাভ ধাবাছ ফুড সো সেইটো কাৰণে মই এতিয়া ওলোৱা নাই যিহেতু মই বেবীক পঢ়ালোঁ তাই যিটো অনলাইন ক্লাছ হৈ আছিলে অনলাইন ক্লাছ কৰিব পৰা নাই বাট তাই এক্সাম যিহেতু ষ্টাৰ্ট হ'ব 4 তাৰিখৰ পৰা সো সেইকাৰণে তাইক মই অলপ পঢ়াই ল'লোঁ তাইৰ লগত অকণমান টাইম স্পেণ্ড কৰিলোঁ মানে পঢ়াই ল'লোঁ তাৰপাছত এতিয়া হৈছোঁ ফ্ৰী আৰু এতিয়া মই ওলাই লওঁ আৰু তাৰপাছত আপোনালোকক লগ পাই আছোঁ একেবাৰে ধাবাত আৰু দেখামচোন ধাবাখনো কেনেকুৱা খুলিছে নতুনকৈ আগতে তাত আৰু এখন আছিলে সেইখনলৈ আমি গৈছিলোঁ সো আপোনালোকক দেখাম বাৰু ধাবাখনো কেনেকুৱা হয় আৰু তাত কি পায় কি মানে বস্তুবোৰ কেনেকুৱা এইবোৰ খাবলৈ টেষ্ট কেনেকুৱা হয় সেইটো খাই মেলি জনাম আৰু এনেই এক্সটেৰিয়ৰটো আপোনালোকক দেখাম সো কেইদিন আমাৰ লগত আজি লৈ যাম আপোনালোকক তিতাবৰ খৰিচা ধাবালৈ সো আৰু চাই থাকিব মই তেতিয়ালৈকে ৰেডি হৈ ল'লোঁ যাবলৈ ধাবালৈ সো এয়া দেখিছে লগত লৈছোঁ আমাৰ বেবী হাই কৈ দিয়া বেবী হাই আমি ক'ত যাম কৈছোঁ মাম্মাম খাবলৈ যাম কৈ দিয়া খাবলৈ যাম তাইক মানে দিছে অনুৎপাত ইমান বেছি আৰু সেয়া ওলাই ল'লোঁ আমাৰ বেবী মোবাইলটো লগত লাগেই নহয় ৰ'ব সো এয়া ওলাই মেলি ল'লোঁ বোলো আজি তাত খাওঁগৈ আপোনালোকক দেখাম ধাবা খানা আমাৰ সদায় চলিয়ে থাকে মানে সপ্তাহটোত কেতিয়াবা হ'লেও আমি বাহিৰত খাওঁগৈ বা নহ'লে আমি ক'ৰবাত খাওঁগৈ আৰু লগতে আমাৰ ইনি যাব আৰু লগতে আমাৰ অতুলকো লৈ যাওঁ যিহেতু ই কুক হয় আমাৰ আৰু ইমান ধুনীয়া বনাই ই খুৱাই অতুলে সো তাক নিদিলে মনটো ভাল নালাগে ন চব যাওঁ যেতিয়া তাকো লৈ যাওঁ সো আমি গৈ আছোঁ এতিয়া পাইনি দিদি চেণ্ডেলযোৰ পিন্ধাই দে তাৰপিছত আপোনালোকক দেখাম তাতনো কেনেকুৱা হয় বাট কেনেকৈ বনাই খানাটো সেইটো তাত গৈ পেলাইহে ক'ব পাৰিম দেই ৰ'বা আমাৰ বিবি আজিকালি কি কৰে চাব দেই তাইও ব্লগ বনাইছে ন মোৰ নিচিনাকৈ দেখিছে নাই তাইও সেই মোবাইলটো দি এইবোৰে কৰি থাকে দেখিছে তাই কৈছে মামা চেণ্ডেল পৰা লেতেৰা হৈ আছে আজিকালি মোক দেখি তাইও শিকি গৈছে এইবোৰকে কৰি থাকে তাই এনেই হ'ল লাইট চাইট আমাৰ ৰুমৰ বেডৰুমটো লক কৰ বেবী ৰ'বা ৱেইট মই পাহৰিয়ে যাওঁ কেতিয়াবা ইমান শাৰী বাৰী দি ওলাব লগা হৈছে ৰুমটো লক কৰি দে
চেণ্ডেল মই দিম ৰ'বা চ' অ'কে অতুলা চ' আমি গৈ আছোঁ আগফালে লৈ যায় নি মাৰি দিবি দেই চ' এয়া আমি গৈ আছোঁ তাইও সেই মোবাইলত দেখাই আছে দেখিছে না মোৰ নিচিনাকৈ চ' ৰ'বা চপ্পল পিন্ধি লওঁ চ' অ'কে আপোনালোকক দেখাই আছোঁ বহি লওঁ দেই আমি বহি লৈছোঁ অঁ মা যাওঁ দেই চ' এয়া বহি ল'লোঁ আমি ইয়াত গৈ আছোঁ এতিয়া তিতাবৰ ৰোড হয় এইটো দেখিছে পূৰা ৰাতি এতিয়া কেইটা বাজিছে 8টা বাজিছে চ' আমি পামগৈ আৰু ধাবাখন চ' আপোনাক দেখাই আছোঁ প্ৰথমে ধাবালৈ নাযাওঁ আকৌ দেই প্ৰথমে আমি ক'লৈ যাম জানে নাই প্ৰথমে যাম মোৰ মা ঘৰত যিহেতু মোৰ ল'ৰাটো আছে মোৰ ল'ৰাটো মোৰ মা ঘৰত আছে সি থাকিলে দুদিন চ' সেইকাৰণে প্ৰথমে মোৰ মাৰ ঘৰলৈ যাম তাক লৈ আনিমগৈ তাক লৈ আনি মেলি আমি ধাবাখনত সোমাম চ' প্ৰথমত সেয়া মা ঘৰৰ পৰা আহিমগৈ তাক লৈ মেলি তাৰপিছত আমি ধাবাতে খাম চ' এতিয়া গৈ আছোঁ মা ঘৰলৈ আৰু মায়ে বোলে মোলৈ আজি কেক বনাই থৈছে যিহেতু কেক পিঠা কিবা কিবি বনাই থৈছে বোলে মোৰ মায়ে কৈছে তই আহিব মই লৈ যাবি চ' ব'লক আপোনাক লৈ গৈ আছোঁ আজি দেখামচোন আমাৰ ইয়াতনো কেনেকুৱা কেনেকুৱা ধাবা আছে আপোনাৰতো আঙুঠা দেখালোৱেই আৰু এতিয়া আমি গৈ আছোঁ খৰিচা ধাবালৈ দেই আমি ধাবাত খানা খাই খুব ভাল পাওঁ আমাৰ উইকলি কেতিয়াবা থাকেই উইকেণ্ডত আমি খাওঁগৈ এনেকৈ বাহিৰত গৈ কিমাননো ঘৰৰ ভিতৰত খানা খাম আৰু চ' এনিৱেজ গৈ আছোঁ চ' চাই থাকিব ঘৰলৈ আহিলোঁ দেই মোৰ ল'ৰাটোক ল'বলৈ দেখিছে নাই মাহঁত চাগে টোপনি গ'ল নেকি ঠিক নাই শুলেই নেকি আমি যিহেতু আহোঁতে এতিয়া 8:30 বাজিলেই এই আহিছে আমাৰ ল'ৰাটো বাইদেউ ওলোৱা যাব লাগে এতিয়া অঁ ওলাই আছে নেকি অঁ ব'লা মা কি কৰিছে আইতা কি কৰিছে ব'লা জল্দি ব'লা আমি যাওঁৱেই এতিয়া নৰওঁ অঁ মা মায়ে মোৰ কাৰণে এয়া আমালৈ কেক বনাই থৈছিলে দেই আৰু এয়া পিঠা দেখিছে নাই মায়ে কৈছে তহঁতি আহিবি কাৰণে বনাই থৈছিলোঁ চ' এয়া ঘৰত আহি এতিয়া ইয়াক নিম আৰু এইখিনিও লগতে লৈ যাম দেই মায়ে বনাই থৈছে গিলা পিঠা চ' এইখিনি লৈ যাম এতিয়া চাহ নাখাওঁ মোৰ দেৰি হ'বগৈ আমি তাত অৰ্ডাৰ দি আহিছোঁ আহি গ'লোঁ মা ঘৰত আপোনালোকে দেখিয়ে থাকিব মোৰ ওচৰত কাৰণে মই কোৱা নাই টিক আহি থাকোঁ তাৰপিছত এয়া দেখিছে নাই কেক বনাই থৈছিলে দেই কেক মায়ে হোমমেড হয় মায়ে নিজে বনাইছে আৰু এয়া পিঠাও বনাইছে চ' মায়ে পেক কৰি দিব এতিয়া লৈ যাম আমি আহিম বুলি ক'লে বনাই দিলে আৰু এতিয়া আমাৰ ল'ৰাটোক লৈ পেলাই আমি এতিয়া ঘৰলৈ নাযাওঁ গ'ম ধাবালৈ চ' তাত আপোনালোকক দেখাই দিম চ' চাই থাকিব এনেকৈ নাচাবি তেৰাকে মোক আমি গ'লো দেই আমাৰ এই পাৰ্টনাৰ আজি খালী হৈ গ'ল পাৰ্টনাৰ যাবগৈ আজি অঁ মিমি লৈ আনিছে যাওঁ দেই যাওঁ দেই মা বাই পাৰ্চি গৈ আছোঁ দেই ধাবালৈ মা ঘৰৰ পৰা ওলালোঁ এতিয়া গৈ আছোঁ ধাবালৈ মোৰ ল'ৰাটোক ল'লোঁ তাৰপিছত এতিয়া আকৌ গৈ আছোঁ ধাবালৈ চ' তাত দেখাই থাকিম দেই আপোনালোকক দেখাম আমাৰ ইয়াৰ জেগাবোৰনো কেনেকুৱা ধাবাবোৰনো কেনেকুৱা বিহুটো আজি ইয়াত চাঁদ কেনেকৈ ওলাই আছে ইমান ধুনীয়াকৈ চব যিহেতু এতিয়া বাজিছে 8:44 চ' আমাৰ লগে লগে গৈ আছে চব ধুনীয়া লাগিছে এনেকুৱা ৱেডাৰ ধুনীয়া লাগে মানে এনেকুৱা এটা পাই গ'লোহি ধাবা দেই এইখন হৈছে ধাবা আৰু এইখনৰ নাম হৈছে খৰিচা ধাবা অলৰেডি বহুত মানুহ আছে দেখিছে এইয়া ফাইনেলি পাই গ'লোহি দেই চ' এতিয়া নামি লওঁ এইখন হৈছে ধাবা আৰু এতিয়া আমি নামিলোঁ চ' এতিয়া ভিতৰলৈ যাম আৰু এইখনেই হৈছে ধাবা আৰু এইখন আছে মানে হেৰিত কি বুলি কয় হেৰি নাপায়গৈ আৰু মানে প্ৰপাৰ তিতাবৰ নহয়গৈ আৰু চ' ইয়াত আমি গৈছোঁ তাইক ধৰ তাই দৌৰিলে চ' ইয়াত আমি গৈ আছোঁ দেই চ' ইয়াত আমি গৈ আছোঁ ভিতৰলৈ আজি মানুহ আছে মানে এইখন হৈছে খৰিচা ধাবা চাওঁগৈচোন ভিতৰতনো কি কি আছে মিনি ধাবা মিনি বুলি নহয় বনাই আছে একচুৱেলি এনেকৈ বেৰা দি বনাইছে আৰু এয়া চ' আমি ইয়াতে বহি খাই লওঁ এতিয়া কি দিয়ে অৰ্ডাৰ দিছোঁ আৰু আমি চ' এয়া মোৰ ননন্দ আহিলে হাই কৈ দিয়া চ'
চ' আমি আহিলোঁ এইখন ধাবালৈ, এইখন বনাই আছে একচুৱেলি, হোৱাগৈ নাই, বৰ বেছি দিন হোৱা নাই, চ' এইখন বনাই চ' আমি ফটোখন মাৰি লওঁ দেই, তাৰপিছত দেখাই আছোঁ দেই, চাই থাকিব। দেখিছে নাই ইমান ডাঙৰ এই ধাবাটো মানে বনায়ে আছে দেই, এইফালে এইবোৰ হৈছে চেম্বাৰ দিছে নাই, এটা এটা লাইট আছে, মানে এইবোৰ চব বনাই থকা হৈছে আৰু চাগে আৰু অলপ দিনৰ পিছত পূৰা কমপ্লিট হৈ যাব, বহুত ডাঙৰ এৰিয়া হয়, বাৰ্থডে পাৰ্টি চাৰ্টি পাতিবলৈ ভাল হয় আৰু এয়া আপোনালোকক এনেই দেখাইছোঁহে, বহুত আছে বনাই আছে আৰু মানে ভাবিছোঁ বাৰ্থডে চাৰ্ডেবোৰ ইয়াতে দিম নেকি পাৰ্টি, কেতিয়াবা ভাল লাগে ন ধাবাত দিবলৈ। সেয়া ফ্ৰণ্টতো আছে, এইবোৰ দেখিছে নাই, ইয়াতো আছে, এয়া খানা দিলে দেই আমাৰ বেবী, যিটো অমলেট খাই তাই য'তে যায় অমলেটে হয় খালি দেই, তাৰ অন্য অমলেটৰ বাহিৰে বেলেগ নাখায় নহয় আমাৰ বেবীয়ে, অমলেট ইয়া ৰাইচ ইয়া কিবা এটা চব্জি আৰু কিবা কিবি আছে দেই, চ' মই বেবীক খুৱাই লওঁ। চ' বেবী হাই, কি কৰিবা এতিয়া কোৱাচোন, মাম খাম কৈ দিয়া দেই। তাই মই ঢেৰ ফটো তুলিলোঁ, সেই ফটোখিনি লাষ্টত দি দিম আপোনালোকক দেই। আমি এয়া পাৰ্টি তাকে ভাবিছোঁ, মোৰ টিকলি বাৰ্থডে পাৰ্টিটো ইয়াতে দিম নেকি চিন্তা কৰি আছোঁ তাকে, কাৰণ ভাল লাগিছে ইয়াত, হেৰিটো বৰ ধুনীয়া, বহুত ডাঙৰো হয় এৰিয়াটো, খালি যেনিবা বনাই আছে সেইটো কাৰণে চাওঁচোন, তাকে ভাবি আছোঁ, এও কৈছে তাতে দিবলৈ, ইয়াতে দিবলৈ কৈছে। চ' আজি আমি খাই লৈছোঁ, খানাটো কেনেকৈ টেষ্ট কৰি লওঁ, তাৰপিছত আপোনালোকক জনাম বাৰু। চ' চাই থাকিব কৈ দিয়া, চাই থাকিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। মোৰ ৰুটি দেই, ৰুটি চিকেন, সেইখিনি ৰাতি মই যিটো ৰুটি খাওঁ, চ' এয়া লৈছোঁ ৰুটি চিকেন আৰু কিবা কিবি চব্জি এগাল দিছে দেই, দিছে যে মাছৰ চাটনি আছে আৰু কিবা কিবি আছে ভেজ, জানো কোনটো এইটো নেকি, ব্ৰইলাৰ দেই, আজি খাইছোঁ লোকেল নাই খোৱা, ব্ৰইলাৰ চিকেন খাইছোঁ আজি, এয়া চ' খোৱা মেলা হৈ গ'ল আৰু অকণমান দেৰি আমি এতিয়া ৱেইট কৰিছোঁ, বহি আছোঁ, যিহেতু আমি লেডিজখিনি খালোঁ, জেণ্টছখিনি খাই আছে। চ' জেণ্টছখিনি মানে ইমান নাই, মোৰ হাবি আছে আৰু মোৰ নানান্দাৰ হাবি হয়, চ' দুজনে মিলি খাই আছে, আমিকেইটা সেইকাৰণে ৱেইট কৰি আছোঁ বাহিৰতে, মই আৰু মোৰ নানান্দ এইজনী মোবাইলত বিজি, তাই আৰু মই এই মোবাইল অকণমান ফটো চটো তুলিছোঁ দেই ইয়াতে, ফটো চটো অলপ ক্লিক কৰিছোঁ, কাৰণ ইয়াৰ বাহিৰৰ হেৰিটো বহুত ধুনীয়া, আৰু এতিয়া অলম'ষ্ট থাকে 11টামান বাজিবলৈ হ'ল ন, 10:30মান হ'ল চাগে, হয় নাই, কেইটা বাজিলে বাৰু টাইম চোৱাচোন, 10টা বাজি গ'ল মানে। চ' সেয়া দেখিছে নাই ইমান ধুনীয়া লাগিছে, চ' ইয়াতে বহি আছোঁ আৰু অকণমান দেৰি পিছত আৰু ওলাই যাম। ভাল লাগিলে খানাটো ইয়াত ধুনীয়া খাবলৈ, চ' আপোনালোকে যদি এইফালে আহে আহিব পাৰিব। ইয়াত নামটো হৈছে খৰিচা, বেনাৰটো দেখাই দিছোঁ আপোনালোকক, এইয়া দেখিছে ন ওপৰত, সেইয়া লিখা আছে খৰিচা। চ' এইখনেই হৈছে ধাবা, একদম ইয়াত আছে, চ' বেয়া লগা নাই, আহিছোঁ। চ' এইটো হৈছে তাৰ বাহিৰৰ হেৰিটো, চ' কেইদিন দেখাই থাকিম আৰু চাই থাকিব। আমি যাবলৈ ওলালে এতিয়া, বাই বুলি কৈ দিয়া, বাই বাই কৈ দিয়ক। চ' এতিয়া আমিও যাম ঘৰলৈ, এয়া ষ্টাৰ্ট কৰা হ'ল, যাওঁগৈ আৰু এতিয়া, তাইৰ ওচৰতে ঘৰ, বেছি দূৰ নহয়, চ' এয়া পটককৈ যাবগৈ পাৰিব এতিয়া। শুনি গ'লে এইকেইটা আহি আছে দৌৰি দৌৰি, কি হ'ল ঐ কুকুৰ লগত লাগিছে, ঘৰলৈ গৈ আছো, চেনেলটো সাবস্ক্রাইব করে দিব আর লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। So okay, bye bye, good night, good night, love you all, কৈ দিয়া I love you all. So okay, আমি এতিয়া ঘৰলৈ গৈ আছোঁ, তাৰপিছত আপোনালোকক আজি ইমানেই দেখালোঁ, আজি কেনেকৈ কি কৰিলোঁ আজি, চ' আপোনালোকক দেখালোঁ, আৰু মোৰ ননন্দ আহিছিলে, তেওঁলোক আমি একেলগে খালোঁ মেলিলোঁ, তাইৰ ঘৰ যিটো ওচৰতে, চ' তাই গ'লগৈ আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ঘৰলৈ। চ' okay, আজি ইমান দেখালোঁ, নেক্সট আকৌ আহিম নতুন এটা, গুড নাইট কৈ দিয়ক, গুড নাইট কৈ দিয়ক চবে, গুড নাইট।